গাইজ কি খবৰ আপোনালোকৰ আজি ব্লগটো মই আৰম্ভ কৰিলোঁ আজি এতিয়া ৰাতিপুৱা 4টা বাজিছে আৰু আমাৰ বস্তুবিলাক আহিছে ড্ৰাইভাৰে ফোন কৰি আছে মই গাড়ীখন লৈ আনো ৰাস্তাত মানে ৰখি আছে সি আৰু মই নেভিগেশ্যনটো পঠাইছিলোঁ লোকেশ্যনটো সেইটো ট্ৰেক কৰি আহি পাইছে আৰু এতিয়া লৈ আনো আকৌ বাচ্চাকেইটাক আজি এডমিশ্যনো দিব লাগিব বস্তুখিনি আনলোড কৰাৰ পিছত আকৌ আমি যাব লাগিব এডমিশ্যন দিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি এডমিশ্যনটো কেনেকুৱা হয় মালখিনি লোড কৰিব বহুত অসুবিধা হয় চেষ্টা কৰিছে বাৰু কাপোৰ চাপোৰবিলাক এইয়া বক্স চক্সখিনি নমাই আছে গাড়ীৰ পৰা ধুনীয়াকৈ বস্তুখিনি নমাইছে একো এতিয়ালৈকে ডেমেজ হোৱা দেখা নাই কথা বৰষুণটো দিলে অলপ ভিজিলে আৰু ভিজাৰ কাৰণে অলপ বেয়া হ'ল গাড়ীখন ওলাই গ'ল এনেকৈ আনলোড কৰি কিনে গোটেইখিনি বস্তু ভালে ভালে আনলোড হৈ গ'ল ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ স্কুললৈ কিন্তু কি হ'ব অৱস্থা দেখিছেনে গুৱাহাটী মহানগৰীৰ কি বৰষুণ কি বানপানী একেবাৰে বাপৰে বাপ এই এনেকৈয়ে গৈ আছোঁ আৰু এই কুমাৰ ভাউজৰ যে গানটো আছে বানপানী সেইটো বহুত ধুনীয়াকৈ শ্বুট কৰিছে কিন্তু আজি দেখিছেনে এতিয়া আৰু কি ক'ম আৰু দেখিছেনে কেনেকুৱা মানুহৰ অৱস্থা হৈছে নহয় বাপৰে বাপ ভিতৰত ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি ইফালেদি সোমাম এতিয়া সিহঁতৰ এক্সাম আছে নহয় পালোঁ স্কুল আৰু ইহঁতৰ এতিয়া এক্সাম আছে বহি থাকিব দিছে ৱেইটিং কৰিব দিছে আমাৰো এক্সাম হৈ আছে সিহঁতক এক্সামত দিছে এইফালে আৰু আমি এক্সাম কৰি আছোঁ বহুত দেৰি হৈ গ'ল দুপৰীয়া বাজিলে যে সেইকাৰণে ইয়াতে স্কুলতে কেফেটেৰিয়া আছে তাত আমি খাবলৈ আহিছোঁ আৰু এতিয়া 2টা বাজে আৰু অলপ লাগিব সেইকাৰণে আমি খাব বহিছোঁ এনেকৈ ন আমি এতিয়া ওলালোঁ স্কুলৰ পৰা বহুত দেৰি হ'ল দেখিছেনে টাইম 4টা বাজে কিন্তু গোটেই ৰাতিপুৱাৰ পৰা বৰষুণে দি থাকিলে এতিয়াও বৰষুণে দি আছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব পাহৰি নাযাব বাই বাই আজিৰ কাৰণে নেক্সট এটা ভিডিঅ'লৈ লগ পাম